নমস্কাৰ জব প্ৰিপাৰেশ্যন আছাম চেনেলটোলৈ আপোনালোক সকলোকেই পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু লগতে ইংৰাজী নৱবৰ্ষৰ সকলোকেই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই ভিডিঅ'টোত পানীপথৰ যুদ্ধৰ সম্পৰ্কত আমি আলোচনা কৰিম। আমি সকলোৱেই যিহেতু এই পানীপথৰ তিনিখন যুদ্ধৰ বিষয়ে কম বেছি পৰিমাণে হ'লেও শুনিছোঁ বা পঢ়িবলৈ পাইছোঁ আৰু আমি সকলোৱে জানো যে ভাৰতৰ ইতিহাসৰ দৃষ্টিভংগীত এই তিনিখন যুদ্ধৰে কিমান গুৰুত্ব আছে। কিন্তু কেতিয়াবা আপোনালোকে ভাবি চাইছেনে যে এই বিশেষ ঠাইটুকুৰাতেই এই তিনিখন ইমান গুৰুত্বপূৰ্ণ যুদ্ধ কিয় সংঘটিত হৈছিল বা এই পানীপথ ঠাইটুকুৰাকেই কিয় প্ৰিয় যুদ্ধক্ষেত্ৰ হিচাপে বাছি লৈছিল? এই সম্পৰ্কতে এই ভিডিঅ'টোত চমুকৈ আলোচনা কৰিম। আশা কৰোঁ আপোনালোক সকলোৱে ইয়াৰ পৰা উপকৃত হ'ব। পানীপথৰ প্ৰথম যুদ্ধ হৈছিলে 1526 খ্ৰীষ্টাব্দত। এই যুদ্ধ হৈছিলে বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত। এই যুদ্ধত জয়লাভ কৰিছিলে বাবৰে। তেওঁ লোদী বংশৰ বা লোদী ডিনেষ্টিৰ শেষ ৰজা ইব্ৰাহিম লোদীক পৰাস্ত কৰি দিল্লীত মোগল এম্পায়াৰ প্ৰতিষ্ঠা কৰিছিলে। দ্বিতীয়খন যুদ্ধ হৈছিলে 1556 খ্ৰীষ্টাব্দত আকবৰ আৰু হেমুৰ মাজত। হেমুৰ সম্পূৰ্ণ নাম আছিলে হেমচন্দ্ৰ বিক্ৰমাদিত্য। যিহেতু সেই সময়ত আকবৰৰ বয়স আছিলে মাত্ৰ 13 বছৰ, সেয়েহে তেওঁৰ হৈ বাইৰাম খানে ৰিপ্ৰেজেণ্ট কৰিছিলে আৰু এই যুদ্ধত জয়লাভ কৰিছিলে আকবৰে। তাৰ পিছৰখন তৃতীয়খন পানীপথৰ যুদ্ধ হৈছিলে 1761ত। এই যুদ্ধ হৈছিলে মাৰাঠাসকল আৰু আহমদ শ্বাহ আব্দালীৰ মাজত। আহমদ শ্বাহ আব্দালীৰ অন্য এটা নাম হৈছে আহমদ শ্বাহ দুৰাণী আৰু এই যুদ্ধত জয়লাভ কৰিছিলে আহমদ শ্বাহ আব্দালীয়ে আৰু ইয়াৰ ফলস্বৰূপে মাৰাঠাসকলৰ যি আকাংক্ষা আছিলে যে নৰ্থ বা উত্তৰ ভাৰতৰ অংশসমূহ অধিকাৰ কৰি ৰখাৰ, সেয়া তেওঁলোকে হেৰুৱাই পেলাইছিল। এতিয়া আমি আহিছোঁ পানীপথ এই ঠাইখন কিয় প্ৰিয় যুদ্ধক্ষেত্ৰ হিচাপে পৰিগণিত হৈছিলে। পোনপ্ৰথমতে হৈছে ষ্ট্ৰেটেজিক লোকেশ্যন বা কৌশলগত অৱস্থান। সেই সময়ত বা এনচিয়েণ্ট পিৰিয়ডৰ পৰাই ভাৰতৰ উত্তৰ অঞ্চলত বা নৰ্থ ৱেষ্টাৰ্ণ যিখিনি অঞ্চল আছে সেই অঞ্চলসমূহত বাহিৰৰ পৰা যিসকল অনুপ্ৰৱেশকাৰী ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিছিলে তেওঁলোকে বিশেষকৈ দুটা পথ ব্যৱহাৰ কৰিছিলে। প্ৰথমটো হৈছে খাইবাৰ পাছ বা খাইবাৰ পথ আৰু দ্বিতীয়টো হৈছে বলান পাছ। মেপত আপোনালোকক এবাৰ চমুকৈ দেখুৱাই দিছোঁ। এই মেপত আপোনালোকে দেখিবলৈ পাব এইটো হৈছে খাইবাৰ পাছ, এইটো হৈছে বলান পাছ। এই খাইবাৰ পাছ বৰ্তমান পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰভিন্সৰ অন্তৰ্গত। পাকিস্তানৰ বৰ্তমান 4খন প্ৰভিন্স বা প্ৰদেশ আছে। সেয়া হৈছে খাইবাৰ পাখতুনখোৱা, সিন্ধ, পাঞ্জাৱ আৰু বালুচিস্তান। বালুচিস্তানত আছে এই বলান পাছ। এই খাইবাৰ পাছেৰে এইদৰে আহি পেলাই তেওঁলোকে নৰ্থত প্ৰৱেশ কৰে বা এই দিল্লী যি সেই সময়ৰ পলিটিকেল কেপিটেল আছিলে তালৈকে তেওঁলোকে গতি কৰে। এই দিল্লীলৈ অহাৰ পথত তেওঁলোকে দিল্লী পোৱাৰ আগতেই এই পানীপথ নামৰ ঠাইখন পাই আহে আৰু এই পানীপথ ঠাইটুকুৰা আছে হাৰিয়ানাত। ই দিল্লীৰ পৰা প্ৰায় 90 কিলোমিটাৰ দূৰত্বত আছে আৰু এই পানীপথ ঠাইটুকুৰাতে যিসকলে দিল্লীত শাসন কৰি থাকে তেওঁলোকে তাত ছিকিউৰিটিটো অলপ বঢ়াই দিয়ে বা তাতে তেওঁলোকে সৈন্য সামন্ত বেছিকৈ ৰাখে যাতে কেপিটেললৈ যিসকল অনুপ্ৰৱেশকাৰী আহিব তেওঁলোকে বাধা দিব পাৰে। সেই গতিকে এই দিল্লীলৈ অহাৰ পথত এই পানীপথ ঠাইটুকুৰাত দুয়ো পক্ষই সন্মুখ সমৰত পৰিবলগীয়া হয়। তাৰ উপৰিও উত্তৰৰ এই অন্যান্য অঞ্চলসমূহত ঘন হাবি বা বনাঞ্চল থকাৰ বাবে বা ৰাজস্থানৰ ফালে ডিজাৰ্ট বা মৰুভূমি থকাৰ বাবে অন্য ঠাইতকৈ এই ঠাইটুকুৰা যুদ্ধক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ অধিককৈ সুবিধাজনক আছিলে। তাৰ উপৰিও যিসকল শাসক পক্ষই দিল্লীত শাসন কৰি থাকে তেওঁলোকে এই পানীপথলৈ খাদ্য সামগ্ৰী, সৈন্য সামন্ত লগতে অস্ত্ৰ শস্ত্ৰ এইসমূহ পৰিবহণ কৰিবলৈ সুবিধা হৈছিলে। সেই গতিকে শাসক পক্ষইও এই পানীপথ ঠাইটুকুৰাকেই বাছি লৈছিলে। তাৰ পিছৰ কাৰণটো হৈছে ফ্লেট গ্ৰাউণ্ড বা সমতল ভূমি। এই পানীপথৰ অঞ্চলটো কিছুমান সমতল ভূমিৰে আগুৰি থকা দেখা গৈছিলে। সেই সময়ত যিহেতু যুদ্ধৰ বাবে কেভেলৰী অৰ্থাৎ ঘোঁৰা ব্যৱহাৰ কৰা হৈছিলে আৰু সেই ঘোঁৰাসমূহ পৰিচালনা কৰিবলৈ বা মুভমেণ্ট কৰিবলৈ এই সমতল ভূমিসমূহ ব্যৱহাৰ কৰা হৈছিলে। তাৰপিছতে আহিছে পাৰ্কত কাৰিকৰ বা কমাৰ। সেই অঞ্চলৰ লোকসকল
যিসকলে এই কাৰিকৰী দিশত নিপুণ আছিলে তেওঁলোকে যুদ্ধত ব্যৱহাৰ হোৱা অস্ত্ৰ শস্ত্ৰসমূহ নিৰ্মাণ কৰাত বা সেইসমূহ ৰিপেয়াৰ কৰাত তেওঁলোক পাৰ্গত আছিলে। গতিকে যুদ্ধৰ সময়ছোৱাত ব্যৱহাৰ কৰা যিসমূহ অস্ত্ৰ আছিলে সেইসমূহত যদি কিবা ক্ষতি হয় তেওঁলোকে সোনকালেই তেওঁলোকৰ ওচৰত নি ঠিক কৰি পুনৰ যুদ্ধত ব্যৱহাৰ কৰিব পাৰিছিলে। গতিকে এই ক্ষেত্ৰত দুই পক্ষই সুবিধা লাভ কৰিছিলে। তাৰ পাছত অন্যতম কাৰণ হৈছে শ্বৰ্ট ডিউৰেশ্যন অফ মনচুন ৰেইনফল। যিহেতু আমি সকলোৱে জানো যে বৰষুণৰ সময়ত যুদ্ধ কৰাটো অতি কঠিন হয় বা ৰিস্কিও হয়। যিহেতু এই পানীপথত বৰষুণৰ মাত্ৰা কম আছিলে বা ডিউৰেশ্যনটো কম আছিলে, সেয়েহে এই ঠাইখনত যুদ্ধক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ সুবিধা হৈছিলে। গতিকে এইকেইটাই মূল কাৰণ। মই ভাবোঁ এই ভিডিঅ'টোৱে আপোনালোকক সামান্যতম হ'লেও সহায় কৰিব। আৰু যদিহে আপুনি ভাবে যে আৰু ইয়াৰ কিবা বিশেষ কাৰণ আছিলে যোনটো নেকি মোৰ আলোচনা কৰিবলৈ থাকি গ'ল, সেয়া আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে। তাৰ উপৰিও কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত বিশেষকৈ APSC পৰীক্ষাৰ GS পেপাৰৰ চিলেবাছৰ সম্বন্ধত বা চিলেবাছৰ টপিকসমূহৰ ওপৰত যদি কিবা আপোনালোকৰ ডাউট আছে বা কুৱেশ্যন আছে কমেণ্ট ছেকশ্যনত সেয়া আপুনি জনাব পাৰে। মোৰ সাধ্য অনুসাৰে মই সহায় কৰিবলৈ নিশ্চয় চেষ্টা কৰিম। গতিকে ইয়াকে কৈ আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।